হেল্ল' এভৰিৱান, আশা কৰোঁ আটাই ভালে আছে। মই আজি আপোনালোকক মোৰ সংগ্ৰহৰ বাগানভেলিয়া ফুলৰ গছ কেইডালমান দেখুৱাব ওলাইছোঁ। এয়া মোৰ বাগানভেলিয়া ফুলৰ সংগ্ৰহ আৰু এয়া ৰাতিপুৱাৰ দৃশ্য মোৰ ফুলনি। ইমান ভাল লগা নহয় জানো? আৰু কুঁৱলী পৰি থকাৰ কাৰণে ৰংটো অকণমান বেলেগ দেখা গৈছে হালধীয়া জোপাৰ। মই ফটো ইয়াৰ লগত সংলগ্ন কৰি দিম। আশা কৰোঁ আপোনালোক আটাই ভাল পাব। আৰু গুলপীয়া বিধ মোক মোৰ ফ্ৰেণ্ড এগৰাকীয়ে দিছিলে আৰু এই বিধো মোক বায়ে লৈ আহিছিলে যোৰহাটৰ পৰা। আৰু নেক্সট বিধ মই কিনিছিলোঁ নাৰ্চাৰীৰ পৰা। আৰু এবিধ ফুলিব বাকী আছে, কলি ওলাইছে, এতিয়ালৈ ফুলা নাই। আৰু এইকেইপাহো ভালকৈ ফুলা নাই আৰু ফুলিব এতিয়া। আৰু এইডাল হ'ল স্পাইডাৰ প্লাণ্টৰ এটা প্ৰজাতি, ধুনীয়াকৈ পুলি ওলাইছে। ৰাতিপুৱা বাগিচাত কটোৱা সময়খিনি মোৰ বাবে বৰ ভাল লগা। আৰু আবেলি সময়ো মই বাগিচাত কটাওঁ। ৰাতিপুৱা নতুন নতুন ফুল ফুলে, সেইবোৰ চাবলৈ বৰ ভাল পাওঁ। আৰু আবেলি সময়ত মই মৰহা পাতবোৰ বা মৰহা ফুলবোৰ পৰিষ্কাৰ কৰোঁ। তেনেকৈ মই যতন লওঁ। ৰাতিপুৱা বেছি সময় নাপাওঁ, কেৱল মাত্ৰ মই সময় কটাওঁ অকণমান গছবোৰৰ লগত কথা পাতি মোৰ ভাল লাগে। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিল, লাইক এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।